আজি আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাই আছো আপোনালোকক বলক বেছি দূৰ নাই আৰু পামে এয়া আমি কামাখ্যা মন্দিৰৰ মেইন গেট আহি পালো ৰাস্তা ঘাট ফাৰ্মাচী দেখা পালো এয়া আমি ওপৰত উঠি আহি আছো একা বেকা পাহাৰৰ ৰাস্তা মোৰ বহুত ভাল লাগে আজি আমাৰ দেউতাই অকলে গাড়ী চলাই আহিছে কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত মায়ে মোক কৈ আহি আছিলে মা কামাখ্যা মন্দিৰ অসমৰ সবতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বোলে আৰু এই মন্দিৰ প্ৰথম নৰকাসুৰে বনাইছিল মায়ে মোক মনত ৰাখিব কৈছে ইয়াতে এয়া বৰ ধুনীয়াকৈ পাৰ্কিং প্লেচ আছে আমি ইয়াতে গাড়ী থৈ ফালে খোজকাঢ়ি যাম মন্দিৰ জোতাব ইয়াতে ৰাখি পইচা দিব ইয়াৰ চেণ্ডেলবোৰ আমি ইয়াতে থলো ইয়াৰে সকলোবোৰ দোকানতে চেণ্ডেল থব পাৰি পইচা নালাগে কিন্তু দোকানৰ পৰা বস্তু কিনিব লাগে আমি তাৰ পৰা ধূপ চাকি ফুল এইবোৰ কিনি ললো মাইনা আৰু মই মা কামাখ্যা লিখা থকা দুখন কাপোৰ কিনি ললো মাইনাই মূৰত মাৰিলে মই গলত ললো মানুহৰ বহুত ভিৰ আছিল আমি আহি পাওঁতে দেৰিয়ে হ'ল যোৱাকালি বোলে ইয়াতে আনমাৰি আহিছিল এয়া ওপৰত দেখিছেনে এইবিলাক মানুহে লাইন পাতি আছে মা কামাখ্যাক দৰ্শন কৰিবলৈ ৰাতিপুৱা 3টামান বজাৰ পৰাই বোলে লাইন পাতে আমি যদি এতিয়া লাইনত যাওঁ দৰ্শন কৰোঁতে ৰাতি হৈ যাব সেইকাৰণে পূজাৰী ককাজনে মনতে ভাবি বাহিৰৰ পৰাই সেৱা ল'ব দিলে তেওঁ আমাক ভিতৰৰ পৰা প্ৰসাদ আৰু নিৰ্মালি আনি দিছে এনেকৈও বহুতে সেৱা লয় আমাক চাকি জ্বলাই আৰু মন্দিৰটো একপাক ঘূৰিব দিছে আজিকালি কামাখ্যা মন্দিৰৰ ভিতৰত দৰ্শন কৰিব গ'লে কুপন ল'ব লাগে আমি সেইবিলাক গম পোৱাই নাছিলোঁ মাইনা অলপ ডাঙৰ হ'লে ভালকৈ দৰ্শন কৰিব আহিব লাগিব এয়া আমি চাকি জ্বলাই আহিলোঁ ধূপ চাকি ইয়াতে জ্বলাই ভিতৰত জ্বলাব নিদিয়ে এয়া মাহঁতেও জ্বলাই আছে পানীখিনি অলপ খাই মূৰত লগাই একেবাৰে ভিতৰৰ পৰা আমাক পানী আনি দিছে খাই মূৰত ল'ব লাগে
এয়া আমি মন্দিৰৰ চাৰিওফালটো দৰ্শন কৰি আছোঁ। মন্দিৰটো বৰ ধুনীয়াকৈ সজাই থোৱা আছিল। আগদিনা বাসন্তী পূজা আছিল। ক'ৰ পৰা যে কিমান মানুহ আহিছে। ইয়াতে থকা ছাগলীবোৰ বৰ ডাঙৰ ডাঙৰ। এইটো দেখিছেনে? মোৰ সমানে ওখ। ছাগলীকেইটা আকৌ বহুত उन्हें मंदिर के अनुसंधान केंद्रों में संपर्क करें। धन्यवाद। আমাৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি ভোগ খাব আহিছোঁ। কিমান মানুহ ৰখি আছে দেখিছেনে? ইয়াতেও কুপন দিয়ে। কুপন দিলেহে খাব যাব পাৰি। এয়া আমি কুপন পালোঁ। মা কামাখ্যাৰ ভোগ দুপৰীয়া 12 বজাৰ পৰা 4 বজালৈকে দিয়ে। ইয়াতে আকৌ পইচা নলয় দেই। বৰ ধুনীয়া চাফা। ভোগ খাই বহুত ভাল লাগে। আমি মন্দিৰত থকা সময়খিনি বহুত ভাল লাগে। মন্দিৰৰ ভিতৰত য'তে ত'তে মোবাইল এলাউড নাই, সেইকাৰণে কিছুমান ভিডিঅ' নল'লোঁ। ঘূৰি আহোঁতে আমি এটা ভিউ পইণ্টত অলপ সময় ৰখিলোঁ। কিমান ধুনীয়া লাগিছে দেখিছেনে? এতিয়া আমি এইটো ৰাস্তাৰে ঘৰলৈ যাম। জয় মা কামাখ্যা। আজিলৈ বাই।